Hello everyone, come back to my another video. I am from Kutamnokseri. সকলোকে মোৰ YouTube চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিও বনাবলৈ গৈ আছো। আপোনালোকৰ হুডি আছিলে। আপোনালোকে বাৰে হুডি আছিলে যে ড্ৰাইভাৰৰ কাট অফ মাৰ্কৰ ওপৰত এটা ভিডিও বনাব লাগে। একচুয়ালি মই এটা বনাইছিলো OMR সিট দিয়াৰ আগতে। OMR সিট দিয়াৰ পিছতে আৰু এটা ভিডিও লাগে বুলি আপোনালোকে কৈছিলে। এই ভিডিওটো বনাবলৈ গৈ আছো। আপোনালোকে মই এটা পল দিছিলো এই পল মতে মানে আজি মই ভিডিওটোত কথাটো কবলৈ গৈ আছো আগতে পলটো চাই লও এবাৰ সো ইয়াতে আপোনালোকে দেখা পাই আছে যে 1.9k ভোটস মানে 1900 মানুহে ভোট কৰিছিলে তাৰে 130 প্লাছত দিছিলে 12% মানে 200 সামথিং আহি যায় 130 আৰু 110 প্লাস 55% দিয়া আছে মানে একচুয়ালি ইয়াতে এই দুইটাতে মানে মানুহটো 1000 ওপৰত গুচি গৈ আছে এই কাৰণে মোক লাগি আছে যে এবাৰ কাট অফ মাৰ্কটো 110 প্লাস যাব পাৰে একচুয়ালি যাব বুলি নকও কিয়নো সকলোৱেটো ইয়াত মানে পলত সঠিকভাৱে দিছে কি দিয়া নাই ক'ব নোৱাৰো নহয় কিছু মানে এক্সাম নিদিয়াকৈ ভোটত মানে এনে দিব পাৰে সেই কাৰণে মই কৈছিলো 100 ৰ ওপৰত জিবিলাকে মার্ক পাইছে 100 ৰ ওপৰত জিবিলাকে মার্ক পাইছে হেইবিলাকে মানে প্ৰিপাৰেচন কৰি থাকিলে ভাল ড্ৰাইভিং স্কিল টেষ্টৰ কাৰণে নহলে আকৌ সময়টো মানে পিছলৈ ৰিজাল্ট দিয়াৰ পিছত সময়টো নাথাকিব পাৰে এতিয়া সময় আছে আপোনালোকৰ হাতত 3 মাহ সময় আছে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীতে ৰিজাল্টটো দিব আৰু most probably আপোনালোকৰ স্কিল টেষ্টটো হ'ব মাৰ্চত নহলে ফেব্ৰুৱাৰী লাষ্টত এই কাৰণে আপোনালোকে এতিয়াৰ পৰা যদি প্ৰিপাৰেচন কৰি থাকে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল হ'ব বুলি মই বিশ্বাস কৰো আপোনালোকেও যাতে ভালকৈ এক্সামটো দি এটা চাকৰি কৰি ল'ব পাৰে কৰ মাজত বহুতে হুডি আছিল যে ৰিজাল্ট দিয়াৰ পিছত স্কিল টেষ্ট দিবলৈ কেইদিন হাতত সময় পোৱা যায় Actually, হেইটো সঠিকভাৱে ক'ব নোৱাৰি যোৱাবাৰ actually 15 to 20 days মান দিয়া গৈছিলে actually যোৱাবাৰ প্ৰথম যোনটো স্কিল টেষ্টৰ ডেট দিয়া আছিল হেইটো পোষ্টপন হৈ কিনি আকৌ নতুন ডেট দিয়া হৈছিল এই কাৰণে আৰু এক সপ্তাহ বেছিকৈ পাইছিলো কিন্তু মোৰ মতে 15 to 20 days আপোনাৰ হাতত ধৰি ল'ব পাৰে তাতে actually মোৰ মতে জিবিলাকে মানে বহুতৰে কি হয় কি প্ৰবলেমটো মোৰো এটোই প্ৰবলেম আছিল আপোনালোকৰ ঘৰত চাগে কিছুমানৰ গাড়ী আছে আৰু জিবিলাকৰ গাড়ী নাই হেতৰ কাৰণে প্ৰবলেমটো বেছি হয় মোৰো ঘৰত গাড়ী নাছিলে সেই কাৰণে মোৰো বেলেগৰ গাড়ীত হায়াৰ কৰি গাড়ীটো শিকিব লগা হৈছিল সেই কাৰণে মোৰ হাতত সময়টো অলপ কম আছিল তথাপি মই আগৰ পৰা চলাব জানো যেতিয়া সেই কাৰণে প্ৰেক্টিছৰ কাৰণে সময়টো যিখিনি পাইছিলো হেইটো মানে বহুত ভাল সময় পাইছিলো সেই কাৰণে মই আপোনালোকক কবলৈ গলে আপোনালোকে এতিয়াৰ পৰাই গাড়ীবিলাক প্ৰেক্টিছ কৰাই ষ্টাৰ্ট কৰি দিব লাগে আৰু কিছুমান কুৱেশ্যনো হতে তাতে মই অলৰেডি আগৰ ভিডিওৰ কেটাত কৈছোই কন্ডিশন ওয়াইজ কুৱেশ্যনছ আৰু ট্ৰাফিক সাইনৰ ওপৰত বহুতো কুৱেশ্যনছ হদিব পাৰে আপোনাৰ ড্ৰাইভিং লাইসেন্সটো কৰপৰা ওলাইছিলে তাতে এক্সাম দিখিনি ওলাইছে না নিদিয়াকৈ ওলাইছে এনেকা বহুতো কুৱেশ্যন হদে আপোনালোকে মানে প্ৰিপাৰেচন কৰি যাব নিজকে আৰু তাতে গৈখিনি আপোনালোকে নাৰ্ভাছ ফিল নকৰিব মই এইটোই আপোনালোকক বেছিকৈ মানে ধ্যান দিবলৈ এইটোই কথাটো কওঁ যে আপোনালোকে নাৰ্ভাছ ফিল নহব তাতে গৈ নহলে নাৰ্ভাছ ফিল কৰিলে আপোনালোকৰ জিকেটাই কনফিডেন্স আছিল হেকেটা সব নাইকিয়া হৈ গলে মানে আপোনালোকৰ ৰিজাল্টটো অলপ ইম্প্যাক্ট পৰিব সেই কাৰণে আপোনালোকৰ কনফিডেন্সটো ভালদৰে বনাই যাব আপোনালোকৰ নিশ্চয় আপোনালোকৰ এক্সাম বিলাক ভাল হ'ব বেষ্ট অফ লাক থাকিল সকলোকে আপোনালোকে যদি কিবা প্ৰবলেম পাইছে বা কিবা কুৱেশ্যনছ আছে আপোনালোকে এইটো ভিডিওৰ তলত কমেন্ট সেকশনত হদিব পাৰে মই নেক্সট ভিডিওত এইবিলাকৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ থাকিল সকলোকে বাই বাই